তাইৰ নামটো কিবা কি খাতুন কেলা তাৰ কাটাৰ সিপাৰৰ নে ইপাৰৰ এটো ধৰিব পৰা নাই কিয়া নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ আশা কৰোঁ তোমালোকৰ খবৰ বহুত বেছি ভাল মোৰ খবৰ বৰ্তমান ভালেই চাৰিওফালে খালি কৰিশ্মা নাথ কোন হয় কৰিশ্মা নাথ আপোনালোকে চিনি পায় নেকি কোন কৰিশ্মা নাথ মই চিনি পাওঁ কৰিশ্মা নাথ এজনী অহংকাৰী ছোৱালী একেদিনাখনে দু জায়গাত প্ৰগ্ৰেম ৰাখিছে এটো কেনেকৈ পসিবল হ'ব পাৰে দু জায়গাত একেদিনাখনে প্ৰগ্ৰেম কৰিব পাৰিব নেকি টকাৰ ইমান লুফ কৰে নেকি মানুহে দুই জায়গাত প্ৰগ্ৰেম ৰাখি এক জায়গাত যাবই নোৱাৰিলে গতিকে তাত যেটো জায়গাত যাব পৰা নাই সেই জায়গাত পৰিস্থিতি কেনেকুৱা হৈছে চাগে তাৰ পিছৰ ভাষ্য শুনক কৰিশ্মা নাথৰ মুখেদি এতোটো এখন সমাজ ৰখি আছিল কি হ'ব এতিয়া সমাজখনে কি এটা কি মেছেজ পালা এতিয়া কৰিম কি এতিয়া টাইমটো নিমিলিলে শুনিলে না কথাটো এতিয়া মই কৰিম কি টাইমটো নিমিলিলে আৰে যিখন সমাজ তোমাৰ কাৰণে ৰখি আছে সেইখন সমাজে কৰিব কি এতিয়া কথাবিলাক তাই এনেকৈ এটিটিউডত কয় যেন তাইৰ কাৰণে সেইটো একোৱে ডাঙৰ কাম কৰা নাই তাই একো ভুল কাম কৰা নাই গ্ৰাম্যহাৰ্থী এনজিঅ'ৰ পৰা আমাক নাম পৰিৱেশন কৰিব নিমন্ত্ৰণ কৰিছিলে যদিও তেওঁলোকৰ লগত চুক্তিপত্ৰ হৈছিলে আমাৰ বিশেষ ভুলবশতঃ দুখনকৈ নাম ৰখা হেতুকে এইটো ভিডিঅ'ত কি কৈছে শুনক ৰাইজ উপস্থিত হৈছিল আৰু আমাৰ শুভাকাংক্ষীখিনি যিখিনি উপস্থিত হৈছিলে তেওঁলোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ মানুহ মাত্ৰে ভুল হয় সমূহ ৰাইজক ক্ষমা প্ৰাৰ্থনা বিচাৰিলে প্ৰব্লেম সলভ হৈ গ'ল আৰু লাষ্টত কি ক'লে মানুহ মাত্ৰে ভুল হয় কথাটো কিন্তু এবাৰ ভুল কৰিলে মানুহক এইটো ক'ব পাৰি যে মানুহ মাত্ৰে ভুল হয় কিন্তু বাৰে বাৰে যোনে ভুল কৰি থাকে তাক মই ভুলৰ আখ্যা নিদিওঁ তাক মূৰ্খ যধা মূৰ্খ অলপ গদ্ধ আখ্যা দিওঁ আৰু এজনী এতিয়া ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত চলি আছে নতুনকৈ ছিংগাৰ ওলাইছে আৰু তাইৰ নামটো কিবা কি খাতুন কেলা তাৰ কাটাৰ সিপাৰৰ নে ইপাৰৰ এটো ধৰিব পৰা নাই কিয়া তাইৰ ওচৰত আকৌ কেইটামান আহে আকৌ ভাইৰেল হ'ব কাৰণে আবে বুৰ্বককেইটা তুহঁতকেইটাক কৈছোঁ যিকেইটা আহিছ তাইৰ ওচৰলৈ খাতুন নে কোন তাইৰ ওচৰলৈ যিকেইটা আহিছ তুহঁতকেইটাক কৈছোঁ ভাইৰেলৰ কাৰণে তুহঁতে তাইৰ ওচৰত যে আহিছ তলুৱা চাটিবৰ কাৰণে তাই অসমীয়া ভাষাক অপমান কৰি আছে মূৰ্খহঁত সেইটো তহঁতে বুজি পাইছ নে নাই বেহা খিৰখিৰাই গ'ল মই নাজানো এইটো কেনেকুৱা আকৌ লিৰিক্স ক'ত পালে এইটো লিৰিক্স আৰু তোৰ যদি গান গাব মন আছে কেলা বাংলা গান গাবি অসমীয়া গান কেলা ভুলকৈ নাগাবি নেক্সট টাইম ফাৰ্ষ্টবাৰৰ কাৰণে কৈছোঁ কেলা নমস্কাৰ আজি মই এটা গান গাইছোঁ গানটো কিবা অনেক চেষ্টা কৰি গাইছোঁ ভুল হ'লে কমেণ্ট কৰি জনাই দিব মোক মাফ কৰি দিব ভুল হ'লে ক্ষমা চমা কৰিবলৈ নাই মুঠতে নেক্সট টাইম কেলা এনেকুৱা ভুলকৈ গান কেলা নাগাবি এইবিলাক কথা সহ্য নহয় লাষ্টবাৰৰ বাবে ৱাৰ্ণিং দিলোঁ আৰু নেক্সট টাইম যাতে অসমীয়া গান গাবলৈ চেষ্টা নকৰ যদি অসমীয়া গান গোৱাত মোৰ আপত্তি নাই প্ৰথমতে অসমীয়া কথা ক'বলৈ ভালদৰে শিকি ল তাৰপিছত কবি যেতিয়ালৈকে অসমীয়া গান ভালদৰে গাব নোৱাৰো তেতিয়ালৈকে কেলা বাংলা ট্ৰাই কৰিবি साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो सो गाइस আজি ভিডিওটি ইমানতে আছিলে যদি ভিডিওটো ভাল লাগে চাই লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰে আগলৈ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ কাষতে থকা বেল আইকনৰ চুইচটো দবাবলৈ নাপাহৰিবা আজিলৈ লৈছোঁ বিদায় নেক্সট এটা ভিডিওৰ প্ৰতিশ্ৰুতিৰে গুড বাই